নমস্কাৰ। এক অসমৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত মই আপোনালোকক এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন জনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে যাওক। বেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ বা শিক্ষা বিভাগৰ লগত জড়িত যিবিলাক ইনফৰমেশ্যন আহে, মই এই চেনেলৰ জৰিয়তে দি গৈ আছোঁ, আগলৈকো দি গৈ থাকিম। যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। এনে কৰিলে ইনফৰমেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ ফেচবুক ৱালত এটা পোষ্ট শ্বেয়াৰ কৰিছে যে ৰাজ্যৰ বিভিন্ন মাধ্যমিক বিদ্যালয়ত অতিৰিক্ত টীকাভিত্তিক শিক্ষক হিচাপে শিক্ষা ক্ষেত্ৰখনলৈ সেৱা আগবঢ়াই অহা ৪,৫৮৭গৰাকী শিক্ষকক নিয়মীয়া শিক্ষক হিচাপে আৰু ৫৮গৰাকী প্ৰাৰ্থীক ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰদান কৰিবলৈ পাই আনন্দিত হৈছোঁ। গুৱাহাটীত আয়োজিত অনুষ্ঠানটি ৰাজ্যৰ শৈক্ষিক আকাশক উজ্বলাই তোলাৰ বাবে সমৰ্পিত মনোভাৱেৰে কৰ্মত ব্ৰতী হ'বলৈ মই তেখেতসকলক আহ্বান জনাম। প্ৰায় ৪,৮৮৭গৰাকী টীকাভিত্তিক শিক্ষকক আজি নিয়মীয়াকৰণ কৰিছে, নিযুক্তি প্ৰদান কৰিছে আৰু প্ৰায় ৫৮গৰাকী প্ৰাৰ্থীক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক হিচাপেও নিযুক্তি দিছে। এইটো আজিৰ খবৰ। প্ৰায় ১১ মিনিট আগতে মুখ্যমন্ত্ৰীয়ে তেখেতৰ নিজা ফেচবুক ৱালতে বস্তুটো শ্বেয়াৰ কৰিছে। ধন্যবাদ।